মই যেটো ভিডিও রেকর্ডিং চাইছো তাতে এটা কথা দেখা গৈছে যে রং সাইডতো বাইকখন স্কুটিখন চলিছিলে দ্বিতীয় কথা গাতটো আছিলে দুইটা কথাই খসা গতিকে মই জিলা উপায়ুক্তক গাতবোৰ কিয় আছে তাক তদন্ত কৰিব নিৰ্দেশ দিছো আৰু ট্ৰেফিককো মই অলপ কৈছো যাতে ৰং সাইডত গাড়ী মটৰ চলোৱা যেটো অভ্যাস সেইবিলাক যাতে অকনমান কঠোৰ হাতেৰে তেওঁলোকে যাতে শৃংখল কৰাৰ কাৰণে চেষ্টা কৰে মই যেটো ভিডিও রেকর্ডিং চাইছো তাতে এটা কথা দেখা গৈছে যে রং সাইডতো বাইকখন স্কুটিখন চলিছিলে দ্বিতীয় কথা গাতটো আছিলে দুইটা কথাই খসা গতিকে মই জিলা উপায়ুক্তক গাতবোৰ কিয় আছে তাক তদন্ত কৰিব নিৰ্দেশ দিছো আৰু ট্ৰেফিককো মই অলপ কৈছো যাতে ৰং সাইডত গাড়ী মটৰ চলোৱা যেটো অভ্যাস সেইবিলাক যাতে অকনমান কঠোৰ হাতেৰে তেওঁলোকে যাতে শৃংখল কৰাৰ কাৰণে চেষ্টা কৰে মই যেটো ভিডিও রেকর্ডিং চাইছো তাতে এটা কথা দেখা গৈছে যে রং সাইডতো বাইকখন স্কুটিখন চলিছিলে দ্বিতীয় কথা গাতটো আছিলে দুইটা কথাই খসা গতিকে মই জিলা উপায়ুক্তক গাতবোৰ কিয় আছে তাক তদন্ত কৰিব নিৰ্দেশ দিছো আৰু ট্ৰেফিককো মই অলপ কৈছো যাতে ৰং সাইডত গাড়ী মটৰ চলোৱা যেটো অভ্যাস সেইবিলাক যাতে অকনমান কঠোৰ হাতেৰে তেওঁলোকে যাতে শৃংখল কৰাৰ কাৰণে চেষ্টা কৰে মই যেটো ভিডিও রেকর্ডিং চাইছো তাতে এটা কথা দেখা গৈছে যে রং সাইডতো বাইকখন স্কুটিখন চলিছিলে দ্বিতীয় কথা গাতটো আছিলে দুইটা কথাই খসা গতিকে মই জিলা উপায়ুক্তক গাতবোৰ কিয় আছে তাক তদন্ত কৰিব নিৰ্দেশ দিছো আৰু ট্ৰেফিককো মই অলপ কৈছো যাতে ৰং সাইডত গাড়ী মটৰ চলোৱা যেটো অভ্যাস সেইবিলাক যাতে অকনমান কঠোৰ হাতেৰে তেওঁলোকে যাতে শৃংখল কৰাৰ কাৰণে চেষ্টা কৰে